নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ নিশ্চয় ভাল মোৰ একেবাৰে বম বম জুই আজি আমাৰ ঘৰত আছে নাৰায়ণ পূজা পাপাৰ জন্মদিন সেইকাৰণে তাৰে উপলক্ষে আমি নাৰায়ণ পূজা পাতিছো অলপ এভাগ ৰাখিছিলো তো এয়া পাপাৰ আজি জন্মদিন পাপা হ্যাপি বাৰ্থডে তেন্তে বলক আজি পূজাখন কেনেকুৱাকৈ কি কৰা হৈছে অলপ দেখাও আপোনালোকক এইপিনে আমাৰ আইতা পুতেকৰ জন্মদিনৰ কাৰণে নাৰায়ণ পূজাৰ ভোগৰ পুৰা খুন্দি আছে আৰু ভোগৰ কাৰণে মানে চাউল খুন্দি আছে আৰু এইফালে আমাৰ চব্জিবোৰ কাটি আছে দিনত মানে পুৰা একেবাৰে খানা হ'ব আৰু আজি যিহেতুকে নিৰামিষে হ'ব পূজা আছে তো খুৰাহঁতে এইবোৰ মানে চব্জিবোৰ কাটি আছে এইপিনে আমাৰ শৰ্মা আটা আৰু আমাৰ মামা আটা মানে পাপাৰ মোমায়েকে ৰেডি কৰি আছে পূজাৰ ঠগীৰ কাৰণে মানে যিবোৰ প্ৰসাদ লাগিব এইবোৰ কাটি আছে আৰু এইপিনে ৰাতিয়ে আমি তিয়াই থৈছিলোঁ গাজি আৰু গাজিবোৰ এতিয়া তৰাই কিনে থৈ দিছে এয়া আমাৰ পূজাত বহা লৰাই যাব ওলাইছে এটা কথা শুন তইতো সেই কি কয় সংস্কৃতিক শ্লোক মাতিব নাজানো সমস্যা নাই তই কিন্তু কবি বোলে সেই কি কয় অসমীয়াত কৈ দিলি হ'ল মই বুজি নাপাওঁ এই হ'ব সমস্যা নাই আৰুতো তই শুন আৰুতো তই বোলে সেই নাজান এই কি কয় 1 টকা 2 টকাটো নাজান 1 ৰুপি 2 ৰুপি ক'ব দিবি সমস্যা নাই এইপিনে আমাৰ পূজা আৰম্ভ হ'লে আৰু ইয়াতে মোৰ মামা এটাই বনাই আছে গোপাল ভোগ আমি গোপাল ভোগ বুলিয়ে কওঁ আৰু কিছুমানতো নাৰায়ণ পূজাৰ ভোগ বুলিয়ে কয় সেই একে হয় আৰু কিছুমান মানে মই আৰু চেলকা বুলি কওঁ কোনে কোনে চেলকা খাই ভাল পায় কমেণ্ট বক্সত ক'বলৈ একেবাৰে নাপাহৰিব মই কিন্তু বম ভাল পাওঁ আপুনি পইচাৰ কথা ক'লি 51 বুলি ক'লে বুজি নাপায় সেই দিব লাগিব শ্লোকটো মাতিব নাজানিলেও কিবা এটা মাতি দিবি আৰু Etani Gandha Pushpa Om Ramna Nama Aviva Etani Gandha Pushpa এইপিনে আহি গ'ল বৰষুণ একো নাই মানে কোনো কথা নাই আৰু ভগৱানে পূজা আৰম্ভ হোৱাৰ লগে লগে মানে কি পূজাখন শুদ্ধ কৰি দিলে সেইকাৰণে বৰষুণ আহি গ'ল চেণ্ডেলযোৰ চেঞ্জ কৰি লওঁ সি বৰষুণ পৰে এইপিনে আমাৰ বনি আছে পায়স আৰু এইপিনে চাহ বাচন ধোৱা মানুহ আনিছোঁ মানে পেহী যি নহওক দিয়ক ইমান বৰষুণৰ পাছতো ৰ'দটো কিবাকৈ সূৰ্য দেৱতাই মানে আমাক মূৰ দাঙি চালে আৰু বলক পিছপিনে যাওঁ এতিয়া কিমান দূৰ আগবাঢ়িল চাই আহোঁ মানে দিনত অলপ প্ৰীতি ভোজনৰো ব্যৱস্থা কৰা হৈছে তাৰে কিমান দূৰ আগবাঢ়িল চাই আহোঁ দুলগুৰা কিমান এয়া আমাৰ আজি ৰান্ধনি এতিয়া আমি যাওঁ শান্তি ল'ব এইটো আমাৰ মাজু সৰু পেহীটো চবচে সৰু এইটো আমাৰ খুৰীমাটো আৰু এইটো আমাৰ মোৰ ভণ্টি মানে এইটো পেহীটোৰ এইটো ছোৱালীটো আৰু এইটো মা এনেদৰে শান্তি লৈ ৰাইজৰ আশীৰ্বাদ ল'লোঁ যাতে আগন্তুক দিনবোৰ ভাল হয় আৰু লগতে পাপাৰ সুস্বাস্থ্য আৰু আহি থকা দিনবোৰ যাতে ভালদৰে পাৰ হৈ যায় আৰু সদায় যাতে আমাৰ সাহস হৈ থিয় দি থাকিব পাৰে তাৰে কামনা কৰিলোঁ প্ৰভু নাৰায়ণ দেৱতাই যাতে এইখিনি আমাক মূৰ দাঙি চায় তো আজি এই জন্মদিনটোৰ কথা কওঁ আজি
48টা বছৰৰ পাছত আজি পাপাৰ এইটো প্ৰথম জন্মদিন হয় আৰু এইখিনি সম্ভৱ হৈছে মোৰ মতে মাৰ কাৰণে কাৰণ পাপাৰ কোনো ধৰণৰ সৰুৰ পৰা আখৰা কুস্তি এনেকুৱা কোনো নাছিল মানে আইতাহঁত আগৰ দিনৰে আছিল তো কোনো ধৰণৰ এইবোৰ নাছিল সেইকাৰণে মায়ে বিচাৰি খুচাৰি পাপাৰ লগতে একেলগত জন্ম পোৱা এজনী ছোৱালীৰ মানে তাইৰ আছিল আৰু থাকোঁতে সুধি লৈ কেনে সেই ছোৱালীজনীৰ 3 দিন পাছত আমাৰ পাপাৰ জন্ম হৈছিল তো এনেকৈ আইতাক সোধোতে আইতাই কোৱাত মায়ে সেনেকৈ সুধি কেনে আজিৰ দিনটোত মানে আমাৰ পাপাই জন্ম পাইছিল আৰু তেনেকুৱাকৈ আখৰা বা কুস্তি এনেকৈ বনাই লোৱা হ'ল এতিয়া আৰু আজি এই প্ৰথমটো জন্মদিন পাপাৰ আজি 48টা বছৰ জীৱনৰ 48টা বছৰৰ পাছত আজি প্ৰথম জন্মদিন আমি পালন কৰিব পাৰিছোঁ আৰু বহুতে আনন্দ লাগিছে আৰু এইখিনি সম্ভৱ হৈছে অকল মাৰ কাৰণে এইগৰাকী হৈছে আমাৰ পাপাৰ মাক মানে আমাৰ আইতা আৰু পাপাই সৰুৰ পৰা ডাঙৰ হৈছিল বংশৰতে এনেই আইতাহঁত হৈছে ৰামদিয়াৰ পাপাৰ মামাহঁতৰ ঘৰতে ডাঙৰ হৈছিল মানে মামাহঁতৰ আইতা আৰু মামী আইতাহঁতে পাপাক তুলি তালি ডাঙৰ দীঘল কৰিছিল আৰু কেক কাটি খাই লৈ এতিয়া পূৰা ভাত খাবৰ সময় হৈ গ'ল এতিয়া মানুহবোৰো আহিছে আৰু এতিয়া মানে ভাত দিব আৰু তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ' নাজানো কিমান দূৰ পাৰিছোঁ কিছু মুহূৰ্ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ যিহেতুকে পাপাৰ জীৱনৰ আজি প্ৰথমটো জন্মদিন এতিয়ালৈ কোনো ধৰণৰ জন্মদিন পালন কৰা হোৱা নাছিলে বা জনাও নাছিল এনেকুৱাকৈ কোনদিনা জন্মদিন হয় আজি এইখিনি মাৰ কাৰণে সম্ভৱ হ'ল আৰু আমি কৰিব পাৰিছোঁ আপোনালোকে মৰম দিব পাপাক যিমান পাৰে মৰম দিব আৰু আশীৰ্বাদ কৰিব যাতে আগন্তুক দিনবোৰ ভালদৰে পাৰ হৈ যায় আৰু আমাৰ সাহস হৈ যাতে সদায় থিয় দি থাকিব পাৰে তাৰে কামনা কৰিব থেংক ইউ ভিডিঅ'টো ইমানখিনিলৈ চোৱাৰ কাৰণে আৰু যদি ভাল লাগিল তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ঠিক আছে তেন্তে আজিলৈ এৰিছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাই আছোঁ টিল দেন টাটা বাই বাই গাই